নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি অসমৰ কম্পিটিটিভ এক্সামৰ প্ৰস্তুতি কৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ প্ৰয়োজনীয়। যিবিলাক এক্সামৰ ভিতৰত হৈছে APSC, টেট, পুলিচ এক্সাম বা যিকোনো জব এক্সাম, তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ প্ৰয়োজন হ'ব। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসাম জিঅ'গ্ৰাফী আৰু ডেম'গ্ৰাফীৰ বিষয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ 100টা প্ৰশ্নৰ উত্তৰ, যি প্ৰায় প্ৰতিটো পৰীক্ষাৰ এক্সামৰ প্ৰশ্নকাকতত দেখা পোৱা যায়। সেয়ে ভিডিঅ'টো শেষলৈ চাব আৰু আপোনাৰ প্ৰস্তুতি পৰীক্ষাৰ মজবুত কৰক। আসাম জিঅ'গ্ৰাফী এণ্ড ডেম'গ্ৰাফী 100 ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড আনচাৰ। Question number 1. What is the capital of Assam? অসমৰ ৰাজধানী কি? দিছপুৰ। Question number 2. Which river is called the lifeline of Assam? অসমৰ জীৱন ৰেখা বুলি কোনখন নদীক কোৱা হয়? ব্ৰহ্মপুত্ৰ ৰিভাৰ। Question number 3. What is the total area of Assam? অসমৰ মাটিৰ এলেকা কিমান? 78,438 kilometers. Question number 4. How many districts are there in Assam? অসমত কিমানখন জিলা আছে? 35 districts. Question number 5. Which is the largest district of Assam area? By area. মাটিৰ এলেকা অনুসৰি অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? কাৰ্বি আংলং। Question number 6. Which is the smallest district of Assam by area? মাটিৰ এলেকা অনুসৰি অসমৰ আটাইতকৈ সৰু জিলা কোনখন? সাউথ চালমাৰা, মানকাছাৰ। Question number 7. Which is the largest river island in the world? বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কোনটো? মাজুলী। Question number 8. Which is the smallest inhabited river island in Assam? অসমৰ আটাইতকৈ সৰু বসতি থকা নদীদ্বীপ কোনটো? উমানন্দ। Question number 9. Which is the only hill station in Assam? অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ কোনখন? হাফলং। Question number 10. Which town is known as the gateway to northeast? উত্তৰ পূবৰ দুৱাৰ বুলি কোনখন চহৰক কোৱা হয়? গুৱাহাটী। Question number 11. Assam shares international border with which two countries? অসমৰ কোন দুইখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা সংলগ্ন আছে? ভূটান এণ্ড বাংলাদেশ। Question number 12. Assam shares state border with how many Indian states? অসমৰ কিমানখন ৰাজ্যৰ সৈতে সীমা সংলগ্ন আছে? 6 states. Question number 13. Name the state bordering Assam. অসমৰ সীমান্ত সংলগ্ন ৰাজ্যবোৰৰ নাম কি? অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়া and West Bengal. Question number 14. What is the total boundary length of Assam? অসমৰ সীমাৰ দৈৰ্ঘ্য কিমান? 2,884 kilometers. Question number 15. Which place in the Assam receives the highest rainfall? অসমত আটাইতকৈ অধিক বৰষুণ দিয়া ঠাই কোনখন? হাফলং। Question number 16. Which is the
coldest place in Assam? অসমত আটাইতকৈ ঠাণ্ডা ঠাই কোনখন? উমৰাংছৌ. Question number 17. Which is the hottest place in Assam? অসমৰ আটাইতকৈ গৰম পোৱা ঠাই কোনখন? ধুবুৰী ৰিজন. Question number 18. What is the highest peak in Assam? অসমৰ আটাইতকৈ উচ্চ শৃংগ কোনটো? ধলাগিৰি. নৰ্থ কাছাৰ হিল. Question number 19. Which river is called the sorrow of Assam? অসমৰ দুখ বুলি কোন নদীক কোৱা হয়? কপিলী ৰিভাৰ. Question number 20. Which is the largest lake in Assam? অসমত আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? দীপৰ বিল. Question number 21. What is the estimate population of Assam 2021? 2021 চনৰ প্ৰকল্প অনুসৰি অসমত জনসংখ্যা কিমান? 3.6 crore. Question number 22. What is the literacy rate of Assam? 2021. 2021 চনৰ সাক্ষৰতাৰ হাৰ কিমান? 73%. Question number 23. Which district has the highest literacy rate in Assam? অসমৰ আটাইতকৈ অধিক সাক্ষৰতা হাৰ থকা জিলা কোনখন? কামৰূপ মেট্ৰপলিটন. Question number 24. Which district has the lowest literacy rate in Assam? অসমৰ আটাইতকৈ কম সাক্ষৰতা হাৰ থকা জিলা কোনখন? ধুবুৰী. Question number 25. Which district is the most population in Assam? অসমৰ আটাইতকৈ জনবহুল জিলা কোনখন? নগাঁও. Question number 26. Which district is the least population in Assam? অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলা কোনখন? ডিমা হাছাও. Question number 27. Which is the smallest district of Assam by area? অসমৰ ক্ষেত্ৰফলৰ হিচাপে সৰ্বনিম্ন জিলা কোনখন? সাউথ চালমাৰা মানকাছাৰ. Question number 28. Which Peltayu is partly located in Assam? অসমৰ ভিতৰত আংশিকভাৱে থকা মালভূমি কোনখন? কাৰ্বি পেটেলিউ. Question number 29. What is the average annual rainfall in Assam? অসমৰ বাৰ্ষিক গড় বৰষুণ কিমান? Around 2200 mm. Question number 30. Which is the highest mountain peak in Assam? অসমৰ আটাইতকৈ উপৰীয়া শৃংগ কোনটো? Saint Gihison North Kasar Hill. Question number 31. Which is the largest plain in Assam? অসমৰ আটাইতকৈ ডাঙৰ সমতল ভূমি কোনটো? ব্ৰহ্মপুত্ৰ ভেলী. Question number 32. Which river flowed through the Break Valley? বৰাক উপত্যকাৰ মাজেদি কোনখন নদী পাৰ হয়? বৰাক ৰিভাৰ. Question number 33.
How many national park area there in Assam? অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? 7 national park. Question number 34. Which is the largest national park of Assam? অসমৰ আটাইতকৈ নতুন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ৰাইমনা নেশ্যনেল পাৰ্ক. Question number 35. Which is the largest national park in Assam? অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? কাজিৰঙা নেশ্যনেল পাৰ্ক. Question number 36. Which district has the highest literacy rate in Assam? অসমত আটাইতকৈ অধিক সাক্ষৰতাৰ হাৰ থকা জিলা কোনখন? কামৰূপ মেট্ৰপলিটান. Question number 37. Which district has the lowest literacy rate in Assam? অসমৰ আটাইতকৈ কম সাক্ষৰতাৰ হাৰ থকা জিলা কোনখন? ধুবুৰী. Question number 38. Which is the largest town in Assam? অসমৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন? গুৱাহাটী. Question number 39. Which river is called Sorrow of Assam? অসমৰ দুখৰ নদী বুলি কোনখন নদীক কোৱা হয়? কপিলী ৰিভাৰ. Question number 40. Which is the highest waterfall in Assam? অসমৰ আটাইতকৈ উচ্চ জলপ্ৰপাত কোনটো? কাঞ্চনজংঘা ৱাটাৰফল. Question number 41. Which is the largest bridge in Assam? অসমৰ আটাইতকৈ দীঘল সেতু কোনখন? ভূপেন হাজৰিকা সেতু, ঢলা শদিয়া ব্ৰিজ. Question number 42. Which river from the boundary between Assam and Arunachal Pradesh? অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা নিৰ্ধাৰণ কৰা নদী কোনখন? সুবনচিৰি ৰিভাৰ. Question number 43. Which is the coldest place in Assam? অসমৰ আটাইতকৈ ওচৰ ঠাই কোনখন? হাফলং. Question number 44. Which district is known as the tea capital of the world? চাহৰ ৰাজধানী বুলি জনা জিলা কোনখন? ডিব্ৰুগড়. Question number 45. Which is the largest forest in Assam? অসমৰ আটাইতকৈ ডাঙৰ বনাঞ্চল কোনখন? কাজিৰঙা নেশ্যনেল পাৰ্ক ফৰেষ্ট এৰিয়া. Question number 46. Which river flow through তেজপুৰ? তেজপুৰৰ মাজেদি কোন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ ৰিভাৰ. Question number 47. What is the official state tree of Assam? অসমৰ চৰকাৰী ৰাষ্ট্ৰীয় গছজোপাৰ নাম লিখা. হলং. Question number 48. What is the official state bird of Assam? অসমৰ চৰকাৰী ৰাষ্ট্ৰীয় চৰাই নাম লিখা. White winged wood duck. Diohan. Question number 49. What is the official state animal of Assam? অসমৰ চৰকাৰী ৰাষ্ট্ৰীয় প্ৰাণীৰ নাম কি? One horn rhinoceros. Question number 50. What is the official state flower of Assam? অসমৰ চৰকাৰী ৰাষ্ট্ৰীয় ফুলৰ নাম লিখা. ফক্সটেইল অৰ্চিড, কপৌ ফুল. Question number 51.
হুইচ হিল ৰেঞ্জ ইন ইজ কাৰ্বি আলং কাৰ্বি আলঙত থকা পাহাৰখনৰ নাম কি মিকিৰি হিল Question number 52 Which is the largest district of Assam by area অসমৰ ক্ষেত্ৰফলৰ হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন কাৰ্বি আংলং Question number 53 Which river is known as Tangapo in Tibet তিব্বতৰ ভিতৰত যাক চামপুং বুলি কোৱা হয় সেই নদীখনৰ নাম কি ব্ৰহ্মপুত্ৰ ৰিভাৰ Question number 54 Which river is the main tributary of the Break River বাৰাক নদীৰ মুখ্য উপনদী কোনখন জিৰি ৰিভাৰ Question number 55 Which town is known as the Switzerland of the East in Assam অসমৰ ভিতৰত পূৰ্বৰ ছুইজাৰলেণ্ড বুলি জনা ঠাইখনৰ নাম কি হাফলং Question number 56 Which wildlife sanctuary is famous for golden langur সোণালী বান্দৰৰ বাবে জনা বন অভয়াৰণ্যখনৰ নাম কি মানাস ৱাইল্ডলাইফ চেনকুটৰী Question number 57 Which is the highest dam in Assam অসমৰ আটাইতকৈ উচ্চ বাঁহ কোনটো কাৰ্বি লাম্পি ডেম Question number 58 Which district has the highest population density in Assam অসমৰ আটাইতকৈ জনবসতি বেছি থকা জিলা কোনখন কামৰূপ মেট্ৰপলিটান Question number 59 Which district has the lowest population density in Assam অসমৰ আটাইতকৈ জনঘনত্ব কম থকা জিলা কোনখন ডিমা হাছাও Question number 60 Which is the main occupation of people in Assam অসমবাসীৰ মুখ্য জীৱিকা কি এগ্ৰিকালচাৰ Question number 61 What is the sex ratio of Assam 2021 census অসমৰ লিংগ অনুপাত কিমান 2011 জনগণনা অনুসৰি 958 female per 1000 males Question number 62 What is the literacy rate of Assam 2011 census অসমত সাক্ষৰতাৰ হাৰ কিমান 2011 জনগণনাৰ অনুসৰি 72.19% Question number 63 Which is the largest river island in the world located in Assam বিশ্বৰ আটাইতকৈ ডাঙৰ নদীপৰীয়া দ্বীপ কোনটো যি অসমত আছে মাজুলী Question number 64 Which new river island became famous in Assam after মাজুলী মাজুলীৰ পিছত অসমত জনপ্ৰিয় হোৱা নতুন নদীপৰীয়া দ্বীপ কোনটো উমানন্দ আইলেণ্ড Question number 65 Which river from the Manas National Park boundary মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সীমা নিৰ্ধাৰণ কৰা নদীখনৰ নাম কি মানাস ৰিভাৰ Question number 66 Which is the largest district of Assam by population জনসংখ্যাৰ হিচাপে অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন নগাঁও Question number 67 Which city is known as gateway to North East India উত্তৰ পূব ভাৰতৰ
প্ৰৱেশদ্বাৰ বুলি জনা চহৰখনৰ নাম কি? গুৱাহাটী। Question number 68. Which is the main crop of Assam? অসমৰ মুখ্য শস্যৰ নাম কি? ৰাইচ। Question number 69. Which crop is Assam famous for worldwide? অসমৰ কি শস্যৰ বাবে বিশ্ববিখ্যাত? tea. Question number 70. Which mineral is found in ডিগবৈ? ডিগবৈত কিহৰ খনিজ পোৱা যায়? পেট্ৰলিয়াম। Question number 71. Which place in Assam is known for কলা মিনিং? অসমত কোন ঠাই কয়লা খননৰ বাবে জনা যায়? মাকুম। Question number 72. Which district is known for oil refineries? অসমত তেল শোধনাগাৰৰ বাবে বিখ্যাত জিলাখনৰ নাম কি? ডিব্ৰুগড় এণ্ড তিনিচুকীয়া। Question number 73. Which river flows along যোৰহাট? যোৰহাটৰ কাষেৰে কোন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ ৰিভাৰ। Question number 74. Which district is famous for silk production? অসমৰ ৰেচম উৎপাদনৰ বাবে বিখ্যাত জিলাখনৰ নাম কি? শুৱালকুছি কামৰূপ। Question number 75. Which silk in Assam famous for? অসমৰ কোন ৰেচম বাবে বিখ্যাত? মুগা সিল্ক। Question number 76. Which national park is a UNS? Question number 76. Which national park is a UNESCO World Heritage Site in Assam? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ UNESCO বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত? কাজিৰঙা এণ্ড মানস। Question number 77. Which district is home to the Pabitra Wildlife Sanctuary? পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত আছে? মৰিগাঁও। Question number 78. Which place is called the cultural capital of Assam? অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক কোৱা হয়? যোৰহাট। Question number 79. Which river is the main tributary of the Brahmaputra in Assam? অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য উপদ্বীপ কোনখন? সুবনচিৰি। Question number 80. Which river flow through ধেমাজি district? ধেমাজি জিলাৰ মাজেদি কোন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ এণ্ড সুবনচিৰি। Question number 81. Which lake is famous in Assam? অসমৰ বিখ্যাত হ্ৰদ কোনটো? দীপৰ বিল। Question number 82. Which is the only hill station in Assam? অসমৰ একমাত্ৰ পৰ্বতীয়া স্থান কোনখন? হাফলং। Question number 83. Which district is famous for orange cultivation? অসমৰ কমলা চহৰ বাবে বিখ্যাত জিলা কোনখন? ডিমা হাছাও। Question number 84. Which river flow nearby city? ডিব্ৰুগড় চহৰৰ কাষেৰে কোন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ ৰিভাৰ। Question number 85. Which district is known for jute production? অসমৰ পাট উৎপাদনৰ বাবে জনা হোৱা জিলাখনৰ নাম কি? গোৱালপাৰা। Question number 86.
Which is the main part of Assam? অসমৰ মুখ্য বন্দৰ কোনটো? পাণ্ডুপথ। Question number 87. Which town is famous for bell metal craft? অসমত ঘণ্টা ধাতুৰ শিল্পৰ বাবে বিখ্যাত ঠাই কোনখন? সৰ্থেবাৰী। Question number 88. Which district is known for bamboo product? অসমৰ বাঁহৰ সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত জিলাখনৰ নাম কি? কাছাৰ। Question number 89. Which wildlife sanctuary is famous for elephant? হাতীৰ বাবে বিখ্যাত বন অভয়াৰণ্য কোনখন? Soni Rampi Wildlife Sanctuary. Question number 19. Which town is known for paper mill in Assam? অসমৰ কাগজ কলৰ বাবে বিখ্যাত ঠাই কোনখন? জাগিৰোড। Question number 91. Which dam is built on the Kapili River? কপিলী নদীৰ ওপৰত নিৰ্মিত বাঁহ কোনটো? উমৰাং ডেম। Question number 92. Which district has both tea garden and oil field? কোন জিলাত চাহ বাগান আৰু তেল দুয়োটা বস্তুৱে পোৱা যায়? তিনচুকীয়া। Question number 93. Which town is known for petroleum industry? অসমৰ পেট্ৰলিয়াম উদ্যোগৰ বাবে জনা ঠাই কোনখন? ডিগবৈ। Question number 94. Question number 94. Which is the largest village in Assam? অসমৰ আটাইতকৈ ডাঙৰ গাঁও কোনখন? বনগালমৰা, লখিমপুৰ। Question number 95. Which district has the largest number of tea garden? অসমত আটাইতকৈ বেছি চাহ বাগান থকা জিলা কোনখন? ডিব্ৰুগড়। Question number 96. Which river is called লোহিত in অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশত লোহিত নদী বুলি কোনখন নদী কোৱা হয়? সেইখন নদীৰ নাম কি? ব্ৰহ্মপুত্ৰ লোহিত ব্ৰাঞ্চ। Question number 97. Which district is famous for pottery work? মাটিৰ শিল্পৰ বাবে জনা জিলা কোনখন? মাজুলী। Question number 98. Which wildlife sanctuary is known for peacock? ময়ূৰ চৰাইৰ পক্ষীৰ বাবে জনা বন অভয়াৰণ্য কোনখন? পবিতৰা ৱাইল্ড চেঞ্চুৰী। Question number 99. Which river flow through গোৱালপাৰা ডিষ্ট্ৰিক্ট? গোৱালপাৰা জিলাৰ মাজেদি কোনখন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ ৰিভাৰ। Question number 100. Which city is known as the tea city of Assam? অসমৰ চাহৰ চহৰ বুলি জনা ঠাই কোনখন? ডিব্ৰুগড়। বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰবোৰ আপোনাৰ কম্পিটিটিভ এক্সাম প্ৰস্তুতি কৰাত সহায় কৰিব। আপোনাৰ ইয়াৰে কিমানটা প্ৰশ্ন উত্তৰ মুখস্থ হৈছিল সেইটো কমেণ্টত লিখিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আহি থকা নতুন জিকে আৰু এডুকেশ্যন ভিডিঅ' আপোনালোকে সোনকালে পায়। আকৌ কেইদিনমানৰ পাছত নতুন এটা ভিডিঅ' লৈ আহিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।